সকামে নিকামে পিন্ধিব পৰাকৈ নাইবা গিফটিং পাৰপাছত নাইবা আপুনি নিজে পিন্ধিবৰ কাৰণেও ল'ব পৰাকৈ একদম কম বাজেটৰ ভিতৰত দুযোৰমান যোৰা লৈ আনিছোঁ। যোৰাকেইযোৰ খুব ধুনীয়া হয়, একদম কম প্ৰাইচতে পাই আছে আপোনালোকে। ইয়াতে মই 4টা কালাৰ অপশ্যন ৰাখিছোঁ, আপোনালোকে নিজৰ পচন্দটো স্ক্ৰীনশ্বট মাৰি ল'ব। আৰু ইয়াৰ লগত কিন্তু ব্লাউজ নাথাকে, আপোনালোকে যিকোনো মানে যোনযোৰ কাপোৰ লয় তাৰ লগত মিলাই, ৰঙাযোৰ ল'লে ৰঙা ব্লাউজৰ লগত তেনেকৈ মিলাই পিন্ধিব পাৰিব, তেনেকৈ খুব ভাল লাগিব। আৰু এইখন হৈছে আৰু মেখেলাটো একদম ওপৰলৈকে ফুল আছে। আৰু নেক্সট এইযোৰ চাওক পিংকত, গোটেইকেইটা কিন্তু ডিজাইন ছেইম থাকিব, অকল কালাৰকেইটা বেলেগ বেলেগ। এইকেইযোৰ কাপোৰ কিন্তু গিফ্টৰ কাৰণে খুব বেছি ভাল হ'ব, কাৰণ বাজেটটো একদম কম বাজেটৰ ভিতৰত আপোনালোকে ল'ব পাৰিব। লগতে দেখিবলৈ ধুনীয়া, কাপোৰ কোৱালিটিও ভাল হয়। লগতে আপোনাৰ আইতা, খুৰী, বৰমা যাক গিফ্ট কৰিব লগা আছে আপোনালোকে ধুনীয়াকৈ কৰিব পাৰিব, যিহেতু বিহু আহি আছে। বেক কেমেৰা শ্বুট কৰাৰ কাৰণে কেমেৰা এংগলটো অলপমান বেকা হৈ থাকিল, কিন্তু আপোনালোকে ডিজাইনটো চাগে ধৰিব পাৰিছে, কাৰণ গোটেইকেইটা ছেইম ডিজাইনৰে হয়। অৰ্ডাৰ কৰিবৰ কাৰণে আমি ওপৰতে হোৱাটছআপ নাম্বাৰটোত যোগাযোগ কৰি ল'ব পাৰিব।